টকা পইচাৰ কথা নাই, মনটো যদি বহল হয় চব বস্তু জীৱনটোত চব বস্তু কঠিন সহজ হৈ যায়। আজিকালি এখন বাইক কেনে আকলা গুচি আকলা যায় নামতে তাৰ নাম আকলা আৰম্ভ কৰোঁ। তো আজি এখানে হয় আমার টানে বন্ধু মানে বন্ধু মানে স্কুল বন্ধু এটা এটা আমি স্টুডেন্ট মানুষ আমার তো স্কুল বন্ধু আমার তো ভালে এটা সেনা আজি আমি কিবা আমার আরিয়ান দিন আছে আমার কাগজ দিন থাকে আরিয়ানোর লগত আমি কিবা খেলিম আৰু আমার কিন্তু এটা আরিয়ান ঘৰত আছে কিন্তু আরিয়ানোর একদম বিৰক্ত আছে আমার রুহানি রুহানি আরিয়ান কাকাক মাতি আনা যা আৰু এটা আমি আরিয়ান আৰু মই কি খেলোঁ আপোনালোক মই দেখাম। তো এই ভিডিঅ'টো মই আপোনাৰ ফাৰ্ষ্ট একদম এণ্ড কৰি থাকিব। তো বলক এটা আমি খেলোঁ। পাতলাম মই বললাম একদম বেলেগ মাৰি মাৰি খাও দেখাই দিবি না খাও দেখাই দিবি না পাৰা দিবি না আছে মজা আছে সুন্দর ও দাদা চলে কেনে লাগে বঢ়িয়া লাগে বঢ়িয়া হৈছে বঢ়িয়া লাগে না সুন্দৰ একদম। আৰু আমি দেখিছিলোঁ লকচোন জেঠাক বহুত ভাল লাগিছে কিনে আৰু জেঠাৰো ভাল লাগিছে নেকি? ভাল লাগিছে আগতে ভাল হৈছে মোৰ তাহান দিয়া ধুনীয়া তোমালোকে তাহান গাড়ীখন দিয়াই মোৰ ভাল হৈছে আগতে বেছি ভাল হৈছে মানুহবিলাক খুব ভাল পাইছে দিয়াৰ কাৰণে চব মানুহক দোৱা দিছে তোমালোকৰ ঘৰত মোক যাবাই দিছে এই গাড়ীখন বজাৰৰ পৰা যাওক এনে জেঠা আহি পেলা আৰু মাহঁতে আহি পেলা আহিলোঁ তোমালোকৰ ঘৰৰ পৰা তোমালোকে ঘৰত নাছিলা মই ইফতাৰৰ কাৰণে যোগাৰ লৈছোঁ ইয়াত আজি ইয়াতে মই দি যাম তোমালোকক। আৰু তাৰমানে জেঠা তাৰমানে আমাৰ তাৰমানে ৰমজান মাহতে দি আহিবা আহি থাকে আৰু জেঠাকে ভাল লাগে দিয়কচোন তাৰমানে ইমান কষ্ট কৰি আহে তাৰমানে আৰু জেঠা এই প্ৰত্যেকবাৰ দিব নালাগে লাগে মৰমটো থাকিব আৰু ধৰ্মটো থাকিব চবকে লাগে ইয়াখিনি আগবাঢ়ালি মোৰ মনটো ভাল লাগে তোমালোকে দিবা লাগে। কষ্ট হয় না কষ্ট নহয় এইখিনি মালিকে দিব চব প্ৰত্যেকৰ মৰম প্ৰীতি থাকলি এটা আনন্দ মালিকৰ ওচৰত। আৰু মানে যেটা এমন কিনে আনছি যে আমরা দই চিরা আঙ্গুর আপেল কল মানে কলটো তো সবার মিঠা ইঞ্চি বাবা মিঠা ইঞ্চি মানে এমন কিনে কষ্ট করে নিয়ে মানে রাজাক লবি মানে আবার আৰু আমি সবই ভাল পাওয়া যায় থাক আর জহা চাউল আছে 1 কিলো বা এইখিনি যোগাৰ দিছোঁ ওই তো বন্দি সাগরে জহা চাউল আছে আৰু মানে জেঠালো টান আৰু ইংৰাজী আনছে মানে ইচ্ছা কৰে আজি বহুত ভাল লাগিছে লকচোন মানে জেঠা আৰু জেঠা মই এটা বস্তু কনা এইবাৰ আনিলা কিন্তু নেক্সট টাইম নাইম বাগা মানে হয় গম পাইছোঁ ভাল পাই কেনে কিন্তু আপোনালোকৰ কষ্ট হয় না চাওঁ না অনেক ভাবি পাতিবা আনিম এতিয়া নৰব কওঁ নাহুৱে পাৰে না আৰু তুমি আমাৰ ৰয়কে আনিব লাগে কষ্ট যদি নহ'ল সেইটো আনিব নালাগে কষ্ট নহয় মালিকে দিলেই আৰু আনি যদি মালিকে দিব লাগিব চবৰে মৰম প্ৰীতি থাকিব লাগিব এইটো তোমাৰ নিয়ম মোৰ মনটো ভাল লাগিল এতিয়া দিলি মইতো চলি আছোঁ গাড়ীখন দি এইখিনি আনন্দ পাওঁ। দাদাৰ তাৰমানে এতিয়া দাদাৰ বহুত সুবিধা হৈছে এখন চাইকেল পঢ়ি কিনে আমিও দিছোঁ কিবাকে দিছোঁ দিয়কচোন এখন চাইকেল দি এতিয়া সহজে খোজব পাৰি তাতে মানে জেঠাৰ মানে মানুহৰ ইমান মানে জেঠাৰ যোনটো মনটো আছে ন মনটো ইমান বহল মানে সাগৰৰ দৰে বহল যে মানে নিজে ইমান কষ্ট কৰি খায় আৰু আমাক লগি আনছি কিমান বস্তু আৰু তাৰমানে জেঠাক লগি মানে আৰু চবৰে মনটো বহল হ'ব লাগে টকা পইচাৰ কথা নাই মনটো যদি বহল হয় চব বস্তু জীৱনটোত চব বস্তু কঠিন সহজ হৈ যায়। তাক আৰু জেঠাক আমি কিবা দিলোঁ আৰু জেঠা কিবা এটা কিনি ল'ব মই ল'লোঁ মালিকৰ ভাবি তোমালোকৰ ভাল হওক গোটেই আটাইকেইটা ভাল হওক আৰু গোটেই ভাল হওক কৃষ্ণ গোবিন্দ এইটো মহিলা আহিলা এমন তোমালোকে দেৰি হ'লা অহা বুলি গম পোৱা নাই না মোৰ ৰখি আছিলোঁ আৰু আজিকালি এখন বাইক কেনে আকলা গুচি আকলা যায় নামতে আগতে হ'লি কি একদম পিছে একদম একদম মাতি লৈ এতিয়া নামতে পিছে আগতে চালে নিছিলা মাতি লৈ গৈছিল চালে এতিয়া নামতে এতিয়া নামতে এতিয়া লেভেল লৈছে বাবু ভাল হ'ব পঢ়াত ভাল হওক আৰু একবাৰ আহিম ভাল হওক
পৰীক্ষা ভাল হওক সৰু বাবু ডাঙৰ বাবু ভাল হওক তাহাঁতো আশীৰ্বাদ কৰছোঁ অঁ আৰু ভাল লাগিল আৰু জেঠা আৰু জেঠি মোক আশীৰ্বাদ কৰিব আৰু এই ভিডিঅ' এটা কৰোঁ তো এই ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব বাই বাই